হাই এভৰিৱান, কি খবৰ? আপোনাৰ নিশ্চয় ভাল। মই এটা ৰেচিপি বনাম, মাটি মাহৰ দালি, মিক্স দাল আৰু গোটেইখিনি মিক্স আছে, বুটৰ দাল মিক্স আছে। এতিয়া মই গৰম কৰি লৈছোঁ কুকাৰটো, তাতে আন্দাজমতে তেল দিছোঁ, মিঠাতেল, তাৰপিছত পিঁয়াজ দিম, কেঁচা জলকীয়া পেষ্ট, তেজপাত দিম। তাৰপিছত তেলখিনি গৰম হোৱাৰ পিছত দিম। তাৰপিছত মই পিঁয়াজখিনি দিলোঁ। পিঁয়াজখিনি দিয়াৰ পিছত ভালকৈ লাৰি কিনে অলপ ৰঙচুৱা হ'লৈকে লাৰি থাকিম। তাৰপিছত মই ভাজি অলপ বিলাহী দিছোঁ এটা। বিলাহীখিনি অলপ ভাজি ল'ম। বিলাহীখিনি ভজাৰ পিছত মই আদা ৰহুনৰ পেষ্ট দিম অলপমান। তাৰপিছত নিমখ, হালধি, জ্বলা গুড়ি, জিৰাৰ গুড়ি গোটেইখিনি দি ভালকৈ মিলাই লৈকে ভাজিব লাগিব। তাৰপিছত মই মাহৰ দালিখিনি দিলোঁ, ভালকৈ ধুই লৈছিলোঁ। তাৰপিছত মই মিক্স দালিকেইটা ৰহৰ দাল, মচুৰ দাল, বুটৰ দালখিনি দিলোঁ। তাৰপিছত অলপমান ভাজি পেলাই মই আন্দাজমতে পানী দিম। ভাজি কিনে আন্দাজমতে মই পানী দিম। আন্দাজমতে পানী দিলোঁ। এতিয়া অলপ ভাজি ল'ম, পানী আছেই আৰু পানী দিম আন্দাজমতে। এতিয়া মই পানী দিম, পানী দি কিনে ঢাকন মাৰি দিম। ঢাকন মাৰি কিনে খুলি কিনে ঢাকন মাৰি দিব লাগে। তাৰপিছত 4টা চিটি দিব লাগে। 4টা চিটি দিয়াৰ পিছত, চিটি যোৱাৰ পিছত ঢাকনখন খুলি অলপ গৰম মছলা দিব লাগে। গৰম মছলা দি কিনে গৰম ভাতৰ লগত খাব লাগে।